हेलो फ्रेंड्स आशा करूँ आपनालोक সকলোৱে ভালে কুশলে আছে মই ৰূপসেনা বেগমে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই একদম আজি ইউনিফৰ্ম পিন্ধি ধুনিয়াকৈ আছো ইউনিফৰ্ম মানে পিন্ধি ধুনিয়াকৈ আছো বুলি নহয় ইউনিফৰ্ম পিন্ধিটো স্কুললৈ যাওঁ আজি মই অফিচলৈ যাম মানে ফৰকাটিঙত য'ত অভাৰব্ৰিজৰ তলত আমাৰ নতুন অফিচটো হৈছে তালৈ যাম আগতে আমাৰ অফিচটো পুলিবৰত আছিল পুলিবৰ আমি যাবলগীয়া হৈছিল এখন ইয়াৰ পৰা এখন গাড়ীত যাওঁ তাৰ পৰা অটো বা টেম্পো নহলে বা কিবা মেজিক তেনেকৈ যাওঁ এতিয়া কিন্তু আমাৰ ওচৰ হ'ল কমেও আমাৰ ঘৰৰ পৰা 3-4 কিলোমিটাৰ বহুত ওচৰত হৈছে ভাল হৈছে আৰু অভাৰব্ৰিজৰ তলতে আছে আমাৰ অফিচটো আজি তেন্তে বলক মোৰ লগত আমাৰ অফিচটো চাংগৈ এয়া আমি ফৰকাটিং পালোহি ফৰকাটিং মানে আমাৰ কাৰ্যালয় সন্মুখ পালোহি এয়া আমাৰ কাৰ্যালয় আৰু এই বাহিৰৰ পৰিৱেশটো মই দেখাই দিছো এয়া হৈছে অভাৰব্ৰিজ তাৰ কাষতে আছে আমাৰ চেণ্টাৰটো আগতে পুলিবৰত আছিল এতিয়া বৰ্তমান ইয়ালৈ আহিলে আৰু হেয়া কাৰ্যালয় চাওক আৰু কাৰ্যালয়ৰ ভিতৰলৈ বলক আপোনালোকক মই দেখাই দিম আৰু ইয়া কথা পাতি আছে আমাৰ সহকৰ্মীসকল তেওঁলোকক মতা হৈছে মিটিঙৰ বাবে আলোচনা কৰিবৰ বাবে ইয়া মই অহা মাত্ৰ সকলোৱে মোক মাতিছে সকলো বহি আছে আৰু আজি আমাৰ পুষ্টনৰ ছাৰ নাই পুষ্টনৰ ছাৰসকলৰ ট্ৰেইনিং আছে ফিল্ডত আৰু এইটো হৈছে চিবি বাইদেউৰ কোঠা আৰু এয়া হৈছে ষ্টাফৰ কিন্তু আজি আমাৰ মুখ্য শিক্ষিকা বাইদেউসকল ফিল্ডত গৈছে ট্ৰেইনিং আছে কোনোবা মিটিং আছে কাৰোবাৰ আৰু এইসকল বাইদেউসকলে নিজৰ কামত সকলো ব্যস্ত হৈ আছে আৰু এনেদৰে আমাৰ আজি কাৰ্যালয়টো আপোনালোকক দেখালো আকৌ এয়া পনিতা আৰু এয়া মোৰ সহকৰ্মীসকল এয়া বহি আছে আৰু এনেকৈ এয়া আমাৰ এয়া ইমানেই আৰু আমাৰ কাৰ্যালয় এয়া কাৰ্যালয় বাহিৰ পৰিৱেশ আমাৰ অফিচটো দেখিলে অফিচ যোৱাৰ কাৰণ হৈছে মানে 14 তাৰিখে মকৰঙত এখন মিটিং হ'ব সেই মিটিংখনৰ বাবে প্ৰত্যেক পঞ্চায়তৰ পৰা দুগৰাকীকৈ মাতিছিলে বাইদেউহঁতে আলোচনা কৰিবৰ কাৰণে আৰু ভালদৰে মিটিংখন পৰিচালনা হ'ব লাগে সেইভাবে মাতিছিলে আৰু সেইকাৰণে গ'লো তেওঁলোকে সকলোৱে আলোচনা কৰিলে লগতে মই অফিচটো দেখালো আমাৰ অফিচটো কেনেকুৱা পালে চাই ক'ব আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে ভাল লাগিছে যদি লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত মই লগ পাম তেতিয়ালৈ বাই